নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এটা বহুত ডাঙৰ ভুল হৈ গ'ল। একচুৱেলি মই নাছিলোঁ মই অলপ ওলাই গৈছিলোঁ আবেলি টাইমত। চ' মই ফাৰ্মত আজি সোমোৱা নহ'ল, সেইটো কাৰণে মেনুৱেল ডিংকাৰ ইউজ কৰা সকলে এইটোতো ভুল কেতিয়াও নকৰিব। মই আজি নাছিলোঁ কাৰণে মোৰ হৈ গ'ল এই ভুলটো, কিন্তু একচুৱেলি মই আনদিনাখন এই ভুলটো নকৰোঁ। মই ফাৰ্মত সোমাই থাকোঁ, যিহেতু গৰমৰ দিন বুলি কথা নাই, এইটো বছৰ ঠাণ্ডা দিনতো কৰিব নালাগে। বাকী মই আপোনালোকক দেখুৱাইছোঁ মোক কি ভুল হৈ গ'ল। এইকেইটা ঠিকেই আছিলে, এই দুটা ঘৰত। এইটো ঘৰত আপোনালোকে দেখিছে, এইটো টিংকাৰত পানী আছে, এইটোতো আছে, কিন্তু বাট এই ছাইডৰ এইটোৰ পৰা এই লাইনটো এনেকৈ এইটোৰ পৰা সেইটো আৰু এইকেইটাত পানী বহুত কম আছে। এইটোতো অকণমান আছে, বাকী এই পাঁচটা টিংকাৰত পানী নাই, পাঁচটা টিংকাৰতহে পানী আছিলে। মেনুৱেল ডিংকাৰ ইউজ কৰাসকলে এই ভুলটো কেতিয়াও কৰিব নালাগে, যিটো আজি মোৰ ভুলটো হৈ গ'ল। একচুৱেলি মই আজি সোমোৱা নহ'ল যে আবেলি টাইমত, মই নাছিলোঁ ফাৰ্মত, মানে ঘৰত নাছিলোঁ, এটা বেলেগ কামত ওলাই গৈছিলোঁ। একদম পানী শুকাই গৈছে, চব পানী প্লেট শুকাই আছে, মানে পানী শেষ হ'ব বহুত দেৰি হ'ল। অলপ দেৰি আগত যদি পানী শেষ হ'ল হয়, তেতিয়া আপোনালোকৰ এইটো টিকি থাকিলে হয়, এইটো শুকাবলৈ বহুত দেৰি হৈ গ'ল। এইটো প্লেটো দেখিছে আপোনালোকে একদম শুকান হৈ আছে। সেইটো কাৰণে আজি এইটো ডিংকাৰ ওচৰতে মোৰ ব্ৰইলাৰ এটা মৰি আছে। পানী খাব নাপালে চাগে দুপৰীয়া টাইমত, ৰ'দটোও বহুত আছিলে, গৰমো আছিলে। বাকী এইটো ভুল নকৰিব। মইতো নেক্সট বেটছত নিপুল ডিংকাৰ কথা চিন্তা কৰি আছোঁ, চাওঁ কি হয়। ঘৰৰ পৰাও নিপুল ডিংকাৰ লগাবলৈ কৈছে। বাকী ৰঙা বাল্ববোৰ সলাবলৈ হ'ল, 200 বাল্ব লাগি আছে, সেইবোৰ সলাবলৈ হ'ল আৰু 100 লগাই দিওঁ নেকি, নে বগা বাল্বে লগাই দিওঁ, চাওঁ কেনেকুৱা হয়। আৰু এইটো ঘৰৰ আজি এইটো এনেকুৱা ডিংকাৰ এটা মই আজি ফাটি থাকিলে। এই দেখিছেনে আপোনালোকে, এই চুককেইটাত এইকেইটা এন্দুৰৰ গাত, এইটো এটা এন্দুৰটো ইয়াত ওলাই থাকোঁতে মই কেটেপা গুটি মাৰি দিলোঁ। চ' কেটেপা গুটি সেইটো ছাইড নাযায়, সেইটো ছাইড আহি এই ডিংকাৰটো এনেকুৱা ডিংকাৰ এটাত লাগি এনেকুৱা চুক এটাত ফাটি থাকিলে গোটেইটো। বাকী পোৱালি ঠিকে আছে, এটা মৰিলেগৈ আৰু আজি, যিটো মোৰ ভুলৰ কাৰণে হ'ল। এতিয়া মই দানা দি থাকোঁতেহে দেখিছোঁ, আহি যেতিয়া মই মুখ হাত ধুই দানা দিলোঁ, তাৰপাছতহে মই দেখিলোঁ। বাকী আজি ভিডিঅ'টি চাই ভাল পালে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আপোনালোকে চব এইটো পানী খাব নোপোৱাকৈ মৰা ব্ৰইলাৰটো এনেকৈ উভত খাই পৰি আছিলে পানী ডিংকাৰটোৰ ওচৰত।